এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমপান জংঘল ফাৰ্ম ইলাকাঘাট ইউটিউব চেনেললৈ। চাওক আপোনালোকে ইয়াত দুটা পোৱালি আৰু তাৰ লগতে এইটো মাইকী হয়, কি সুন্দৰকৈ খাই আছে। এনেকুৱা বাৰিষা ছিজনত আপোনালোকে কি কৰিব, গছৰ পাত, ডাল, যিকোনো গছৰ পাত যিবিলাক খায় এইবিলাক গছৰ পাত আপোনালোক আনি দিব পাৰে, আনি দি সিহঁতক খুৱাব পাৰে। কিন্তু গছৰ পাতটো যাতে মাটি নপৰে আৰু ভিজা নাথাকে, মানে পানী যেন নাথাকে। যদি পানী থাকে তেনেহ'লে এইবিলাক খাবও নিবিচাৰে, আৰু যদিও খায় সেই খোৱাৰ ফলত এইবিলাকৰ পৰা বেমাৰ বিয়পায়। সেইকাৰণে আপোনালোকে মনোযোগ দি শুনক। আপোনালোকে যদি বাৰিষা ছিজনত ঘাঁহ পোৱা নাযায় আৰু খেতি বাতি কৰে মানুহে, ইমান ঘাঁহ পাতিও নাথাকে, তেতিয়া আপোনালোকে কি কৰিব, এতিয়া দিনটো ডাবৰীয়া, সেইকাৰণে ক'তো লৈ যোৱা নাই, ঘৰতে ৰাখিছোঁ। ইয়াত চাওক আপোনালোকে গছৰ পাত আনি দিছোঁ, খাই আছে কি সুন্দৰকৈ, চাইছেনে? এনেকুৱা শুকান পাত, শুকান মানে ভিজা নথকা, আৰু কি আৰু হ'ল মানে ভিজা যেন নাথাকে, পানী যেন লগা নাথাকে, এনেকুৱা ধৰণৰ পাত আনি খুৱাব। আৰু যদি আপোনালোকে বিচাৰে যে মই ঘাঁহ আছে, মই ঘাঁহ খুৱাম, কিন্তু আপোনালোকে কি কৰিব, ঘাঁহটো যাতে ভিজা নাথাকে, কাটি আনি শুকান যিটো খালি আগটো আপোনালোকে কাটি আনি খুৱাব, কিন্তু ভিজাটো একেবাৰে নোখুৱাব। কিয়? যদি আপোনালোকে একেবাৰে পানীৰ তলেদি ঘাঁহ কাটে, তেনেহ'লে সেই ঘাঁহত কি হ'ব পাৰে, পেলু জন্মাব পাৰে। সেই ঘাঁহ খোৱাৰ ফলত পেটত পেলু জন্মাব পাৰে, কাৰণ ঘাঁহত পেলু থাকে। সেই ঘাঁহ খোৱাৰ ফলত বহুতো বেমাৰ আজাৰ ছাগলী হ'ব পাৰে, মানে বিশেষকৈ পেলু হ'ব পাৰে। আৰু পেলু হ'লে ছাগলী ইমান মানে গ্ৰ'থ নহয়, আপোনালোকে গমেই পায়। এটা পঠা আৰু এটা মতা আৰু এটা মাইকী। এনেকৈ আপোনালোকে ছাগলক বাৰিষা ছিজনত আপোনালোকে ঘাঁহ ইত্যাদি খুৱাব আৰু গছৰ পাত। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আপোনালোকে গছৰ পাত আৰু ঘাঁহ খুৱাব বিচাৰিলে যাতে পানী লগা নাথাকে আৰু মাটি লগা নাথাকে, তেনেকুৱা ধৰণৰ ঘাঁহ আৰু পাত খুৱাব পাৰে। আৰু এইটো হৈছে একেবাৰে ধুনীয়া এটা পদ্ধতি। ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ'ত মই দিম কোনটো ঘাঁহ খালে কোনটো ঘাঁহ খালে বেছি প্ৰ'টিন পায়, কোনটো পাত খালে বেছি প্ৰ'টিন পায়, এই সম্পৰ্কে অহা ভিডিঅ'ত আপোনালোকক দিয়া হ'ব। বিদায় লৈছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব পৰৱৰ্তী আৰু ভিডিঅ' পাবলৈ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। থেংক ইউ।